বন্ধুসকল ওয়েলকাম টু মাই চেনেল জীবন জিন্দাবাদ। আজি এটা বহুত ডাঙৰ টপিক এটা লৈ আহিছোঁ। মানে দেখিছে নহয়, ভাৰত আৰু চীনৰ মাজত যি যুদ্ধ সেয়া আৰম্ভণি হৈ গ'ল। ইতিমধ্যে ওচৰে পাজৰে থকা গাঁৱৰ মানুহবোৰক আঁতৰাই দিছে আৰু খুব পৰিস্থিতি বেয়ালৈ গৈ আছে। সেই সিদিনাখন দেখিলেই নহয় কিমানখিনি সৈনিক আমাৰ মৃত্যু মুখত গ'ল। গতিকে আহক আমিও মাত্ৰ এখোজ আমি ভাৰতীয় সেনাৰ লগত দিওঁ। আমি আমাৰ মোবাইলত থকা সকলোবোৰ এপছ, চাইনিজ এপছ, মই ভিডিঅ'টোত সকলোবোৰ দেখাই আছোঁ। 50টাৰ ওপৰত আছে চাইনিজ এপ। সকলোবোৰ এপছ আমি ডিলিট কৰিব লাগিব, আমি আনইনষ্টল কৰিব লাগিব, আমি ভাৰতীয় সেনাৰ লগত এখোজ দিবই লাগিব। এতিয়া প্ৰথম কথা হ'ল, আপোনালোকে মোক প্ৰশ্ন কৰিব যে এতিয়া আমি চলাই থকা মোবাইলবোৰোচোন আমি চাইনিজ চলাই আছোঁ। তো কথা হ'ল, মোবাইলটো আমি ওৱান টাইম ইনভেষ্ট কৰিছোঁ, এবাৰ আমি পইচা দি পেলাই যিহেতু লৈ ল'লোঁ, গতিকে এইটো পেলাই দিলে চাইনাৰ কোনো ক্ষতি নহয়, কিয়নো তেওঁলোকে অলৰেডি পইচা পাই গ'ল। গতিকে আমি মোবাইলটো চলাই থাকিম। ভৱিষ্যত দিনত আমি যাতে চাইনিজ মোবাইলবোৰ নলওঁ, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আৰু যিহেতু এপছবোৰ ইনষ্টল কৰি থকা হয়, গতিকে এপছবোৰ যদি আমি এতিয়াই আনইনষ্টল কৰিবলৈ লওঁ, তেনেহ'লে তেওঁলোকৰ বহুত কোটি টকাৰ লছ হ'ব। আৰু সেইটো আমাৰ বাবে খুব ভাল খবৰ, আৰু আমি ভাৰতীয় সেনাৰ লগত আমি যুঁজ দিছোঁ বুলি আমি দৃঢ় প্ৰতিজ্ঞা কৰিব পাৰিম। গতিকে আহক আমি এখোজ ভাৰতৰ লগত ওৱান ষ্টেপ ফৰ আৱাৰ নেশ্যন আমি আগুৱাই যাওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিব আৰু বেল বুটামটো টিপিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰতে টিকটক আছে। টিকটক আপোনালোকে দেশৰ হকে টিকটক আনইনষ্টল কৰক, আৰু 50টি এপছ মই দি দিছোঁ ইয়াত নাম্বাৰ ৱাইজ। আপোনালোকে চাই যাওক আৰু বৰ্জন কৰক। ओ देश मेरे तू जीता रहे, तूने शेर के बच्चे पाले। एक लाल हुआ बलिदान तो क्या 100 लाल तेरे रखवाले हैं।